বহুত দিনৰ মূৰত আহিছোঁ। মই আজি প্ৰিমিক্স দি সহজতে কেনেকৈ কেক বনাব পাৰি তাকে দেখাম। মই প্ৰিমিক্স দিছোঁ 1.5 কাপ। এইটো বজাৰত বিচাৰিলে পাব। ৰিফাইন তেল দিছোঁ মই আধা কাপ। আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। প্ৰিমিক্স 2 ধৰণৰ আছে, ভেনিলা প্ৰিমিক্স আৰু চকলেট প্ৰিমিক্স, দুটাই পাব বজাৰত। এইটো ভেনিলা প্ৰিমিক্স হয়। আৰু মই এতিয়া ইয়াত পানী মিক্স কৰিম। পানী মই লৈছোঁ 1 কাপ আৰু অলপ অলপকৈ মিক্স কৰিম। এনেকৈ মিক্স কৰি যাব। হৈ গৈছে। এতিয়া মই কণ্টেইনাৰটোত অলপমান ৰিফাইণ্ড অইল দি ভালকৈ সানি ল'ম। তাৰপিছত মই পেপাৰখন দি দিছোঁ। তাৰ ওপৰত আকৌ অকণমান তেল দিম। ভালকৈ সানি ল'ম। এতিয়া মই মিক্স কৰি থোৱা বস্তুখিনি দি দিছোঁ। এতিয়া মই ভালকৈ অলপ টেপটেপাই দিম যাতে বাবলছবোৰ নাইকিয়া হৈ যায়, সেইটো মন কৰিব। এনেকৈ অলপমান টেপটেপাই দিব। এইটো দি বনালে খাবলৈ বহুত টেষ্টি হয়, বহুত ভাল লাগে আৰু বহুত সহজতে হয়। এতিয়া মই চচটো অলপ গৰম কৰি ল'লোঁ। তাৰ পাছত ষ্টেণ্ডডাল দিলোঁ আৰু এতিয়া মই বহাই দিছোঁ। আৰু মই 30 মিনিট পাছত চাইছোঁ হৈছেনে নাই। ষ্টিক এডালে চাইছোঁ, লাগি অহা নাই, মানে হৈ গৈছে, হৈ গ'ল কেক।